হাই গাইজ, মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি খৰি কাটি আছোঁ, ভাবিলোঁ এটা এনেই ব্লগ দিওঁ। তো এতিয়া বাহিৰত গৈ কিনে আপোনালোকক দেখাই আছোঁ ব্লগ। আমি ইয়াতে খৰি কাটি আছোঁ, আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকক। এইফালে খৰিবিলাক আছে, আমি আগতে কাটিলোঁ, তো এতিয়া আপোনালোকক দেখাই আছোঁ। এইফালে তাইও কাটি আছে আৰু এতিয়া আপোনালোকক কাটি কিনে দেখাই আছোঁ। তো এতিয়া ভিডিঅ'টো অকণমান স্পীড কৰি দিছোঁ, তো আপোনালোকৰ বৰ নালাগিবৰ কাৰণে, তো চাই থাকক। তো এতিয়া গোটেইখিনি কাটা হৈ গ'ল, কেইডালমান আছে, চ' এইখিনি পিছত কাটিম। তো এইফালে আমাৰ ওচৰত জুলিটোত মানে মাছ মাৰি আছে মানুহবিলাকে। তো এই মাছ মৰাখিনিকে আপোনালোকক দেখালোঁ, কিনো দেখাম নৰ্মেল ব্লগ, চ' এই মাছ মৰাবিলাকে দেখালোঁ, চাই থাকক। আৰু গাইজ ইয়াক চাওকচোন, মানে একদম চুঙিৰ তলত সোমাই গৈছে, চ' চুঙিৰ তলত সোমাই কিনে মাছ ধৰি আছে। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু মই এতিয়া চাইকেল লৈ কিনে বজাৰত গৈছিলোঁ, কিবা কিবি লৈ আহিলোঁ, চ' এইফালে মনত আছে। চ' আজি ৰ'দটো বহুত দিছে, চ' চাওক সূৰ্যটো কেনেকুৱা। এতিয়া আমি মানে কি কি দেখাব পাৰোঁ আপোনালোকে চাই থাকক। ছায়াটো চাওক। আজিৰে আছিল এইখিনি ব্লগটো চাই পেলাই লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে বাই বাই গাইজ, জয় আইখন, জয় জুবিন দা।